নমস্কাৰ। কবি আৰিয়ন ফুকন বাবুৰ এটি কবিতা, পাঠ শ্ৰীমন্ত মাধৱ দত্তৰ। কবিতাৰ শিৰোনাম সময়বোৰ হেৰাই গ'ল সমনীয়া। সময়বোৰ হেৰাই গ'ল সমনীয়া, সময়বোৰ হেৰাই গ'ল সমনীয়াহঁত। হেৰাই গ'ল আমাৰ সেই ল'ৰালিৰ দিনবোৰ, মাথো সজীৱ হৈ আছে ল'ৰালিৰ স্মৃতিবোৰ হৃদয়ৰ নিভাঁজ কোণত। ভাল লগা ভাল পোৱা সময়বোৰ যেন এতিয়া লিপিবদ্ধ আমাৰ সেই শৈশৱৰ ইতিহাসৰ পৃষ্ঠাত। তাহানিতে খেলা যে গছৰ তলৰ লুকা-ভাকু, এহেলো হেঁচা, চোৰ পুলিচ, দৰা কইনা খেলবোৰ আকৌ খেলিবৰ মন যায় অ' লগৰীয়া, আকৌ খেলিবৰ মন যায়। লগৰীয়াহঁতৰ লগত খেলা, একেলগে স্কুল যোৱা, বৰ দেউতা দাদাইহঁতৰ ঘৰৰ গছৰ তলে তলে আমলখি জলপাই শিলিখা অমৰা বুটলি বুটলি ঘূৰি ফুৰা, পথাৰত জুম পাতি গৰু চৰোৱা, মাছ ধৰা, ঢকুৱাই বনাই লোৱা গাড়ীত উঠি চুচৰি ফুৰা, চোতালৰ মাজত খুটি পুতি ঘৰ বনাই দৰা কইনা খেলা, দেউতাৰ চাইকেলৰ কেৰিয়াৰত উঠি পূজা চাবলৈ যোৱা, সন্ধিয়া মাৰ লগত প্ৰাৰ্থনা কৰি মাটিত পাতি পাৰি চাকি আৰু লেমৰ তলত পঢ়া স্মৃতিবোৰে আজি মোৰ মনটোক বৰকৈ আমনি কৰিছে সমনীয়া, বৰকৈ আমনি কৰিছে। বৰ্তমান এতিয়া উঠি অহা ল'ৰা ছোৱালীবোৰৰ বাবে যেন এই সকলোবোৰ হৈ পৰিল সাধু কথা। ব্যস্ত হৈ পৰিল সকলো ল'ৰা ছোৱালী ইণ্টাৰনেটৰ মাধ্যমত, খেলা ধূলাবোৰ হৈ পৰিল হাতত থকা মোবাইল ফোনত। অতীত হৈ পৰিল আমাৰ ল'ৰালিৰ সময়বোৰ, স্মৃতি হৈ ৰ'ল আমাৰ সেই ভাল লগা মধুময় সময়খিনি, য'ত নেকি দুখ কি, ভাগৰ কি, ভোগ কি একোৱে বুজিব নোৱাৰিছিলো। উফ, সঁচাই সময়বোৰে বৰকৈ আমনি কৰে সমনীয়া, সময়বোৰে বৰকৈ আমনি কৰে, বৰকৈ আমনি কৰে। ধন্যবাদ।